এয়া হৈছে মহচিন দা, আপোনালোকৰ অতি মৰমৰ, সকলোৱে চিনিয়ে পায়। পুৰা ধামাকা লগাই আছে ইয়াতে, মানে নতুন বছৰ পুৰা ধামাকা লাগি আছে। সেইকাৰণে ভাবিলোঁ এবাৰ আপোনালোককো দেখাম, আৰু ময়ো আহিলোঁ। এই চা পুৰা ধামাকা, মানে মোবাইল পুৰা কম দামতে দি আছে। আপোনালোকে আহক, 1000 টকা লৈ আহক, আৰু আপোনালোকে 15,000ৰ পৰা আপোনাৰ লাখলৈকে আপোনালোকে মোবাইল লৈ যাব পাৰিব। ডাউন পে'মেণ্টটো একদম কম, 1000 টকা, মাত্ৰ 1000 টকাত কেৱল আপোনালোকে আহক। পোনপটীয়াকৈ তাৰ পৰা জানিম 1000 টকা, মাত্ৰ 1000 টকা লৈ আহক। 1000ও নালাগে, 999 টকা লৈ আহক। আপোনালোকে 1.5 লাখ টকালৈকে ইয়াতে মোবাইল পাব। মই তাৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিম, আপোনালোকে শুনিব, চাব। মই তাৰ পৰা অলপ জানিব বিচাৰোঁ, মন্তব্য ল'ম। ঠিক আছে, মই তাৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰোঁ মন্তব্যটো। হয় দাদা, যিহেতুকে আপোনালোকৰ গোটেই আপোনাৰ ডুমুলচিকি অঞ্চলে আপোনাক গোটেই জানে, আৰু ইয়াৰ বাসিন্দা হয়, ইয়াৰ দোকান দিয়া বুলি। আপুনি অকণমান ইফালে আহিব, বেয়া নাপাব। আৰু যিখিনি দৰ্শক আছে, আমাৰ ফ্ৰেণ্ড আছে, তেওঁক পোনপটীয়াকৈ আপুনি কওক, আপোনাৰ যিহেতুকে নতুন বছৰ আৰু বিহুৰ উপলক্ষে, আৰু 2 দিন আছে বিহুলৈকে, আপুনি সেই হিচাপত আপুনি অফাৰ দিছে বুলি গম পাইছোঁ। অলৰেডি আপুনি মোক ইনভাইট কৰিছিলে, আৰু কৈ দিয়ক কেনেকুৱা মোবাইল আছে, কিমান প্ৰাইজৰ পৰা ষ্টাৰ্ট হ'ব, আৰু এতিয়া অফাৰটো কেনেকুৱা অকণমান জনাই দিব। মোৰ দোকানততো অফাৰ এতিয়া মাহে মাহে চলিয়ে থাকে। হয়, তাৰ মাজতে এই বিহুৰ কাৰণে হয়, স্পেচিয়েলি অফাৰ আছে। কাষ্টমাৰ আহক, হয়, আহি কথা পাতক। হয়, ইয়াতে ৰিয়েলমি, ৰেডমি, ভিভ', অপ', চেমচাং, হয়, নাথিং গোটেইখিনিয়ে পোৱা হয়, যাব। আইফোনো পোৱা যাব। আইফোনো পোৱা যাব। অ'কে। আৰু এই যি ক'লে মানে 1000 টকাৰ পৰা মানে কি মানে আছে আছে, মানে কি 1000 টকা দিলে আপুনি হেৰিয়াৰ পৰা দি দিব, আমাৰ হেৰিটো হ'ব। পাই যাব। আচ্ছা, আপোনাৰ বিহুৰ কেইদিনহে হ'ব নে তাৰ পিছত হ'ব? অকল বিহুৰ কেইদিন হ'ব, তাৰ পিছতো হ'ব পাৰে। হ'ব পাৰে, এতিয়া ক'ব নোৱাৰিব, মানে বিহুৰ আগত এতিয়া অফাৰ দি আছে। 1000 টকা দিলে যিকোনো মোবাইল লৈ যাব পাৰিব আৰু। ঠিক আছে, ধন্যবাদ দাদা। আপোনালোকে গম পালে যে পোনপটীয়াকৈ মই কৈ দিলোঁ আপোনালোকক। আপোনালোকে আহক, ডুমুলচিকিলৈকে আহক, দৰং ডুমুলচিকি, আৰু যিখিনি ইয়াৰ বাসিন্দা আছে, আপোনাৰ কুৰুৱাৰ পৰা আদি কৰি যিখিনি ইয়াৰ পৰা দিয়া আছে, চিপাঝাৰ বা অন্য ইয়াৰ যি অঞ্চলৰ মানুহখিনি আছে, ফ্ৰেণ্ডখিনি সকলো আহক, আৰু আপোনালোকে মোবাইল লৈ যাওক। ঠিক আছে, আজিলৈ ধন্যবাদ, এৰিছোঁ।